নমস্কাৰ, মই হিমেন কলিতাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম কিদৰে ভোটাৰ লিষ্ট মোবাইলৰ জৰিয়তে উলিয়াব পাৰে। তেতিয়া আমাৰ বিশেষ প্ৰয়োজন হয় PDF ফাইল বা বিভিন্ন কামত দৰকাৰ হয় ভোটাৰ লিষ্টখন আমাক। গতিকে আমাৰ নামটো ভোটাৰ লিষ্টত আছেনে নাই বা আমাৰ যদি দৰকাৰ হয় হঠাতে, তেতিয়া আমি কিদৰে ভোটাৰ লিষ্টখন মোবাইলৰ পৰা উলিয়াই ল'ব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম আজি। সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাওক। আমি আজি ভোটাৰ লিষ্ট কিদৰে উলিয়াব পাৰে সেইটো চাম। নতুন যিসকলে ভোটাৰ লিষ্টত নাম উঠাইছে ইতিমধ্যে, তেওঁলোকে হয়তো ভাবি আছে মোৰ নামটো ভোটাৰ লিষ্টত আছেনে নাই, আহিছেনে নাই, এনেকুৱা কিছুমান উৎসুকতা থাকে বাৰু। চিন্তা কৰিব নালাগে, নিজৰ নামটো ভোটাৰ লিষ্টত কিদৰে চাব পাৰি সেইটো আজি আমি আলোচনা কৰিম। ইতিমধ্যে 2018 চনৰ ভোটাৰ তালিকা প্ৰকাশিত হৈছেই। ইয়াৰ বাবে আমি চিম্পল যাব লাগিব মোবাইলৰ প্লে ষ্টৰত গৈ ইয়াতে চাৰ্চ বাৰত চাৰ্চ কৰক ইণ্ডিয়া ভোটাৰ লিষ্ট ইণ্ডিয়া ভোটাৰ লিষ্ট 2018 আছে যিটো, সেইটো ক্লিক নকৰিব। তাৰ তলত 17 যিটো আছে সেইটোতে ইতিমধ্যে আপডেট দিছে 2018ৰ বাবে। 17টো ক্লিক কৰক। 17টো ক্লিক কৰিলে যিটো একে ওপৰত আছে ইণ্ডিয়া ভোটাৰ লিষ্ট 2017, সেইটো আপোনালোকে ইনষ্টল কৰি লওক। মোৰ মোবাইলত ইনষ্টল আছেই, মই আপোনাক প্ৰচেছটো দেখাব বিচাৰিছোঁ। গতিকে মই সেইটো অ'পেন কৰি লৈছোঁ। আপোনালোকে ইনষ্টল কৰি ল'ব। অ'পেন কৰিলে এনেধৰণৰ এটা ইণ্টাৰফেচ আপোনাৰ সন্মুখত আহিব। ইয়াতে প্ৰথমতে আছে প্লে নাম্বাৰ টেপ চেলেঞ্জ। এইবিলাক আপুনি ইচ্ছা কৰিলে চাব পাৰে। ৰেজিষ্ট্ৰেশ্যন ফৰ নিউ ভোটাৰ, এইটো একচুৱেলি এনেকৈ কৰিব নোৱাৰি, হ'লেও ইয়াতে দিছে বাৰু। ইয়াতে আপুনি চাব পাৰে সকলো ৰাজ্যৰ নাম আছে আমাৰ ভাৰতবৰ্ষৰ: অৰুণাচল প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, আছাম, বিহাৰ, ছত্তীশগড়, দিল্লী, গোৱা, গুজৰাট, হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ সকলো আছে। ৱেষ্ট বেংগল, উত্তৰাখণ্ড, পাঞ্জাৱ চব আছে। আমি আমাৰ অসম চিলেক্ট কৰি লওঁ, আছাম চিলেক্ট কৰিলে এনেধৰণৰ এটা ইণ্টাৰফেচ খুলি যাব। এনেকৈ আহিলে একে কোণাত চাব এইটো PDF ইলেক্ট্ৰল ৰুলছ ফৰ আছাম বুলি আছে, তাতে ক্লিক কৰক। ক্লিক কৰিলে লোডিং হৈ আছে, অলপ টাইম লাগিব। এনেধৰণৰ কিছুমান ইণ্টাৰেষ্টিং ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো ক্লিক কৰি লওক, যাতে ময়ো উৎসাহ পাওঁ এনেধৰণৰ নতুন নতুন ভিডিঅ' কিছুমান আপলোড কৰি থাকিবলৈ আপোনালোকৰ বাবে। লোডিং হৈ আছে। চিফ ইলেক্ট্ৰল অফিচাৰ আছাম, ৱেইট কৰিব লাগিব। সেইটো আপোনাৰ নেটৱৰ্কৰ ওপৰত ডিপেণ্ড কৰিব। এই আহি গ'ল। ইয়াতে আপুনি চাব পাৰে এক্সপেণ্ড অল কণ্ট্ৰেক্ট অল। ইয়াতে 1 to কৰিমগঞ্জ। এতিয়া আমাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লওঁ। আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। আপুনি চব ডিষ্ট্ৰিক্টৰ নাম আছে এয়া। মোৰ ডিষ্ট্ৰিক্ট শোণিতপুৰ হয়, গতিকে মই শোণিতপুৰটো চিলেক্ট কৰি লওঁ। এইটো 20 নম্বৰত আছে শোণিতপুৰ। এতিয়া শোণিতপুৰ আপোনাৰ যিটো আপোনাৰ ব্লক থাকে, ব্লকৰ নামটো চিলেক্ট কৰি ল'ব। আমাৰ ঢেকীয়াজুলি ব্লক 71 নম্বৰ। চিলেক্ট কৰাৰ পিছত ইয়াত আপুনি দেখিবলৈ পাইছে, ইয়াত আহি গৈছে যিবিলাক স্কুলত মানে ভোটগ্ৰহণ কেন্দ্ৰ যিবিলাক আছে, কেন্দ্ৰৰ নাম এইবিলাক। ভোটগ্ৰহণ কেন্দ্ৰ আপোনালোকৰ যিটো হয় এইটো চিলেক্ট কৰি ল'ব। এইটো ইয়াতে আপুনি পাই যাব, সকলো আছে, সকলো ঠাইত আছে ইয়াতে। মই মোৰ ভোটগ্ৰহণ কেন্দ্ৰৰ নামটো চিলেক্ট কৰি লৈছোঁ, লাবাৰী ME স্কুল। লাবাৰী ME স্কুল চিলেক্ট কৰি লৈছোঁ। লাবাৰী ME স্কুল চিলেক্ট কৰিলে চৰি লাবাৰী ME স্কুলটো ক্লিক নহ'ল। লাবাৰী ME স্কুল ক্লিক কৰিলে এনেকৈ PDF ফাইল এটা আহি যাব। ভোটাৰ তালিকা 2018 আছাম, ঠিক আছে। ভোটাৰ তালিকা 17খন নহয়, এখন 18 হৈছে। ইয়াতে চাব পাৰে সকলোৰে আহিছে এইবিলাক ভোটাৰ তালিকা। আহি গৈছে। ইয়াতে আপুনি বিচাৰিব লাগিব নিজৰটো। একো নাই, বেছি পেজ নাথাকে। এটা আপুনি আৰামত বিচাৰি ল'ব পাৰে। এইয়া আমাৰ
মোৰ মামাৰ নাম আহিছে ইয়াত। এইখন হৈছে আমাৰ নিজৰ ঘৰৰ। বেদানন্দ মহন্ত মোৰ ককা, দীপক মহন্ত মোৰ মামা হয়, মামাৰ আহিছে। ঠিক আছে, ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল একাউণ্টটো ক্লিক কৰি লওক, যাতে মই নতুন নতুন এনেধৰণৰ কিছুমান ভিডিঅ' আপোনালোকৰ বাবে পঠিয়াব পাৰোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। থেংক ইউ।